নমস্কাৰ, আসসালামু আলাইকুম, গুড মৰ্ণিং সকলো ছাত্ৰ ছাত্ৰীলৈ। আজি আমি নতুন পাঠ আৰম্ভ কৰিম, কালি আৰু পৰিসীমা। আমাৰ কিতাপখনত আছে কালি আৰু পৰিসীমাৰ কালি আৰু পৰিসীমাৰ ধাৰণা কি, এইটো বুজিবলৈ আমি কালি হৈছে এটা বস্তুৱে কিমান ঠাই আগুৰি থাকে তাক কালি বুলি কয়। ক্ষেত্ৰফল তাকে কালি বুলি কয় সহজ অৰ্থত। আৰু পৰিসীমা হৈছে এটা বস্তুৰ চাৰিওফালে যিটো সীমা নিৰ্ধাৰণ কৰা হৈছে বা তাৰ মুঠ যোগফল, তাকে পৰিসীমা বুলি কোৱা হয়। আমি পাঠ্যপুথিলৈ আহিছোঁ। আমি এক বৰ্গ একক কি তাৰ ধাৰণাটো ল'বলৈ চেষ্টা কৰিম। এটা আয়ত আঁকা হ'ল আৰু সেই আয়তটোক সৰু সৰু ভাগ কৰা হ'ল 1 চেণ্টিমিটাৰ জোখত। ইফালে যদি 1 চেণ্টিমিটাৰ হয়, তলৰফালে 1 চেণ্টিমিটাৰ, চাৰিওফালে যদি 1 চেণ্টিমিটাৰ হয়, সেইটো হৈছে 1 বৰ্গ একক। যিটো চেণ্টিমিটাৰ বৰ্গ একক মানে যিটো তোমাৰ মিটাৰো হ'ব পাৰে বা চেণ্টিমিটাৰ হ'ব পাৰে, এনেকুৱা। সেইটো হৈছে 1 বৰ্গ একক। তাত আপোনাৰ কেইটা আছে? 1 2 3 4 5 5টা আছে। আৰু তলৰফালে কেইটা আছে? 4টা। এতিয়া 5 পূৰণ 4 সমান কিমান হ'ব? 20টা বৰ্গ আছে, 20 বৰ্গ একক মুঠ। আমি যোগ কৰিলেও পাম, হিচাপ কৰিলে, আৰু 5 4 গুণ 20 এনেকৈ কৰিলেও পাম বৰ্গ একক, 20 বৰ্গ একক বুলি। এতিয়া আমি এটা বৰ্গ ল'লোঁ, এটা বৰ্গ আঁকা হ'ল, ধৰা হ'ল 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, চাৰিওফালে 3 চেণ্টিমিটাৰকৈ আছে। এই 3 চেণ্টিমিটাৰ বৰ্গটো আঁকা হ'ল আৰু এই বৰ্গটো চাৰিওডাল বাহু সমান, 3 3 3। তো বৰ্গৰ কালি আৰু পৰিসীমা আমি উলিয়াম। বৰ্গৰ কালি কি হ'ব? বাহু পূৰণ বাহু। বাহুৰ মাপটো আমি অংকন কৰিম ইয়াতে। বাহু কিমান দি আছে? 3 চেণ্টিমিটাৰ। 3 চেণ্টিমিটাৰ পূৰণ 3 চেণ্টিমিটাৰ সমান কিমান হ'ব? 3 3 গুণ 9 বৰ্গ চেণ্টিমিটাৰ হ'ব এইটো। আৰু লিখিম আমি পৰিসীমা, বৰ্গৰ পৰিসীমা কেনেকৈ উলিয়াই। 4 পূৰণ এটা বাহু, বৰ্গৰ পৰিসীমা 4 পূৰণ এটা বাহু। মাপ কিমান দি আছে? 3। 4 পূৰণ এটা বাহুৰ মাপ কিমান দি আছে? 3 চেণ্টিমিটাৰ। 4টো ক'ৰ পৰা আহিলে? 4 তোমাৰ 4ডাল বাহু যে সমান, এইটো 4 আহিছে তাৰ পৰা। 4 গুণ 12 চেণ্টিমিটাৰ হৈ গ'ল। ইয়াৰ পিছত আমি এটা আয়ত লিখিম। এই আয়তটো কালি আৰু পৰিসীমা নিৰ্ণয় কৰিম আমি। ধৰি লওঁ ইয়াক 6 চেণ্টিমিটাৰ দিশ, এতিয়া আমি কালি উলিয়াম। 6 আৰু 3 লিখা হৈছে। দিশ পূৰণ প্ৰস্থ, 6 পূৰণ 3 ডাইৰেক্ট কৰিলে হ'ল 6 3 গুণ 18। আৰু আয়তৰ যদি আমি পৰিসীমা উলিয়াওঁ, কি লিখিম আমি? 2 পূৰণ দিশ যোগ প্ৰস্থ। 2টো ক'ৰ পৰা আহিল? 2টা দিশ 2টা প্ৰস্থ, সেইটো 2। 2টা দিশ 2টা প্ৰস্থ। দিশৰ মাপ লিখিম আমি। দিশৰ মান 6 চেণ্টিমিটাৰ আছে আৰু প্ৰস্থৰ মান 3 চেণ্টিমিটাৰ আছে। এইটো লিখাৰ পিছত আমি পূৰণ কৰিম। প্ৰথমতে যোগ কৰিম, তাৰপিছত এই যোগফলৰ লগত 2টো পূৰণ কৰিম আমি। 6 3 হ'ব কিমান? 9। 9 2 18 হ'ব 18 চেণ্টিমিটাৰ। এনেকৈ পাঠ্যপুথিত থকা অংকসমূহ তোমালোকে নিজে কৰিব চেষ্টা কৰিবা। উলিয়াব চেষ্টা কৰিম আজি। চিত্ৰটো আঁকিলোঁ আমি আৰু পৰিসীমাসমূহ যোগ কৰিলোঁ, আৰু দ্বিতীয়টো চিত্ৰ আমি আঁকিলোঁ আৰু ইয়াৰ পৰিসীমাসমূহ আমি লিখিছোঁ। 6 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ। এইফালে 5 চেণ্টিমিটাৰ হ'লে এইফালে 5 হ'ব, এইফালে 2 হ'লে এইফালে 2 হ'ব। তেনেকৈ আমি লিখিলোঁ আৰু পৰিসীমাসমূহ আমি যোগ কৰিম।
পৰিসীমা সমান লিখিলোঁ, আমি যোগ কৰিলোঁ 6 চেণ্টিমিটাৰ যোগ 5 চেণ্টিমিটাৰ যোগ 2 চেণ্টিমিটাৰ যোগ এনেকৈ লিখি যাম আমি। যোগফলটো আমি কিমান পাম? 6 × 5 = 11, 12 × 13, 13 × 4 = 17, 18 × 19, 19 × 4 = 23, 23 × 24, 25 চেণ্টিমিটাৰ পালোঁ আমি। তাৰপিছত আমি এটা ত্ৰিভুজ ল'ম। এই ত্ৰিভুজটোৰ আমি পৰিসীমা উলিয়াম। সহজ তেনে 5 চেণ্টিমিটাৰ আছে, ইফালে 5 চেণ্টিমিটাৰ আৰু ইফালে 4 চেণ্টিমিটাৰ। আৰু পৰিসীমা কি হ'ব? 5 চেণ্টিমিটাৰ যোগ 4 চেণ্টিমিটাৰ যোগ 5 চেণ্টিমিটাৰ গোটেইখিনি যোগ কৰিম আমি। যোগ কৰাৰ পিছত পাম 14 চেণ্টিমিটাৰ। সহজ নে তেনে? বাকীখিনি তোমালোকে নিজে কৰিবা, কিতাপত দিয়া আছে। আৰু এটা আমি লিখিম সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ মানে জানা তোমালোকে, যি ত্ৰিভুজৰ 3টা বাহু সমান তাক সমবাহু ত্ৰিভুজ বোলে। আমি ইয়াৰ পৰিসীমা উলিয়াম। 4 চেণ্টিমিটাৰ যোগ 4 চেণ্টিমিটাৰ যোগ 4 চেণ্টিমিটাৰ চব যোগ কৰিম আমি। যোগ কৰিলে কি পাম? যোগ কৰিলে আমি পাম আমি এনেকৈ লিখিব পাৰোঁ 3 এটা বাহু, হয়নে? 3 এটা বাহু। তো গোটেইকেইটা যিহেতু সমান সেইটা 3 এটা বাহু লিখিলে আমি সূত্ৰ ইউজ কৰিম 3 × 4 = 12 চেণ্টিমিটাৰ। বা আমি এনেকৈ লিখিব পাৰোঁ পৰিসীমা = 4 চেণ্টিমিটাৰ যোগ 4 চেণ্টিমিটাৰ যোগ 4 চেণ্টিমিটাৰ যোগ। লিখাৰ পিছত আমি কি পালোঁ? 4 3টাত যোগ কৰিলে 12 পাম, আৰু এইটো কৰিলে এইটো পাম, পূৰণ কৰিলেও পাম। এতিয়া আমি মুচি দিছোঁ, আমি বেলেগ এটা অংক কৰিম। এতিয়া আমি সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিশ দিয়া আছে আৰু ইয়াৰ পৰিসীমা উলিয়াব লাগে। সমবাহু ত্ৰিভুজ মানে যি ত্ৰিভুজৰ 3টা বাহু সমান। এইটো 5 চেণ্টিমিটাৰ দিয়া আছে, এইটো কিমান হ'ব? 5 × 3 = 15। আমি ডাইৰেক্ট লিখিব পাৰোঁ, হয়নে? আমি এইখিনি সূত্ৰটো ইউজ কৰিম আমি। 3 এটা বাহু, এটা বাহুৰ মাপ 5 দিয়া আছে, 5 আৰু 3 পূৰণ হ'ব। সমবাহু ত্ৰিভুজ 3 × 5 = 15 হ'ব। এটা 15 চেণ্টিমিটাৰ হ'ব। আমি খালী ঠাই লিখি দিম ইয়াতে 15 চেণ্টিমিটাৰ। তাৰপিছত কি দিয়া আছে? খালী ঠাই দিয়া আছে, আৰু এইটো আমি আমাক কি আছে? 30 আছে ন? 30 চেণ্টিমিটাৰ হ'লে আমি কেনেকৈ উলিয়াম? 10 3 × 30, হয়নে? এনেকৈ আমি উলিয়াম। তো 7 চেণ্টিমিটাৰ দিয়া আছে, তো 7 × 3 = 21 হ'ব। বাকীখিনি আমি এনেকৈ সহজেই উলিয়াব পাৰিম। 24 দিয়া আছে, ইয়াতে কি হ'ব? 8 হ'ব। 8 × 3 = 24। আমিতো মুখে মুখে কৰিব চেষ্টা কৰিম। 3 দিয়া আছে, আৰু 3 হ'লে 3 × 3 = 9, 9 চেণ্টিমিটাৰ হ'ব। আমি ঘৰবিলাক লিখি দিলোঁ খালী ঠাই। এইটো তোমালোকৰ পাঠ্যপুথিত 41 নম্বৰ পেজত আছে, 5ম শ্ৰেণীৰ। এতিয়া এই চতুৰ্ভুজকেইটাৰ পৰিসীমা উলিয়াব চেষ্টা কৰিম আমি। ইয়াত যিমান 3 চেণ্টিমিটাৰ আছে, 4 চেণ্টিমিটাৰ, 7 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ এইখিনি যোগ কৰিলে আমি দেখা পাম। সহজে আমি উলিয়াব পাৰিম। যোগফলটো লিখিলে আমাৰ হৈ যাব চতুৰ্ভুজৰ পৰিসীমা উলিওৱা। এইটো তেনেই সহজ আছে। ইয়াৰ পিছত আমি আয়তৰ পৰিসীমা উলিয়াব চেষ্টা কৰিম। এখন টেবুল দিয়া আছে, আৰু সূত্ৰ ব্যৱহাৰ কৰি আয়তৰ পৰিসীমাবোৰ উলিয়াব লাগে।
সকলোৰে পৰিসীমা ওলাব লাগিব। এতিয়া আমি আয়তৰ পৰিসীমাৰ যিটো সূত্ৰ আছে সেইটো আমি লিখিম আৰু এটা এটাকৈ আমি উত্তৰসমূহ সমাধান কৰিম, প্ৰশ্নসমূহ সমাধান কৰিম। আয়তৰ পৰিসীমা কি আছিলে? সূত্ৰমতে 2 পূৰণ দিশ যোগ প্ৰস্থ। দিশ যোগ প্ৰস্থ, দীঘৰ মান লিখিলোঁ, প্ৰস্থৰ মান লিখিলোঁ, দিশ যোগ প্ৰস্থ আগতে যোগ কৰিলোঁ, আমি যোগ কৰি পূৰণ কৰিলোঁ 2ৰ লগত। (184 চেণ্টিমিটাৰ) পালোঁ আমি। মচি দিলোঁ আমি, বাকীখিনি তেনেকৈ কৰি যাম একে চেম। তোমালোকে নিজে চেষ্টা কৰিবা। (15 আৰু 40) 55 হ'ল, 255 গুণ 110 চেণ্টিমিটাৰ। তেনেকৈ আমি মুচি দিলোঁ আগৰখিনি। 2 দিশ পূৰণ দিশ যোগ প্ৰস্থ একে থাকিব, আমি দীঘৰ মানসমূহে সলনি কৰি দিম, প্ৰশ্নমতে যি আছে সেইটো বহাই কৰি থাকিম। এতিয়া আমি এই যে পৰিসীমাসমূহ লিখিলোঁ 56 চেণ্টিমিটাৰ। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।